হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো ভাল। আৰু আজি গৈ আছোঁ বাবু আৰু মই এনেই আৰু ফুৰিব যাম বুলি ভাবিছোঁ নাৰিকলি মন্দিৰত। তো আমিতো জানেই আপোনালোকে ক'তো ফুৰিব যোৱা নহয়। তো ফাইনেলি আজি ভাবিলোঁ এবাৰ ক'ৰবাত ফুৰিয়ে আহোঁ, নহ'লে কামকৈ মানে সিও ব্যস্ত থাকে, ময়ো এনেকৈ ঘৰতে সোমাই থাকোঁ, ক'তো ওলাই যোৱা নহয়। তো আজি ওলাই যাম, নাৰিকলি মন্দিৰত যাম বুলি ভাবিছোঁ আৰু হয়তো ক'ৰবাত যাবও পাৰোঁ। তো আপোনালোকে ব্লগটো শেষলৈ চাই থাকিব। তো গাইজ এতিয়া ঘৰৰ পৰা ধুনীয়াকৈ ওলাই যাওঁ আৰু মানে সেয়া বাইক ঘূৰাব বাবুৱে। আৰু এতিয়া এইটো মই নতুনকৈ এটা বেগ আনিছোঁ, চাওকচোন গাইজ, কি ধুনীয়া। মিছ'ত অৰ্ডাৰ দিছিলোঁ, ভাল লাগিছেনে? কাপোৰযোৰৰ লগত মিলি গৈছে, কিন্তু মই মিলাই দিয়া নাছিলোঁ। তো যাওঁ দে মাই, যা ভালকৈ যাবি। মঙলদৈ গাড়ী বৰ ডেঞ্জাৰ গাড়ী। যাম দে ভালকৈ। আহি পালোঁ চাৰিআলি পাই মানে বাবুৰ গাড়ীখনৰ হাৱাটো মানে নোহোৱা হৈ গৈছে গাড়ীৰ। তো ইয়াতে পাম দিবই নে কি বাদ দিবই নাজানো। আৰু একেলগে মানে মঙলদৈ ফালে গ'লে যিহেতু হেলমেট লাগে, মোৰ কাৰণে এটা লেডিজ হেলমেটো কিনি ল'লোঁ আৰু মানে দিলে পাৰ মিনিটকৈ। তো এনেও যিহেতু ফুৰিব গুৱাহাটী যাই থকা গ'লে এনেও হেলমেট লাগে ন। তো হেলমেটটো কিনি ল'লোঁ, আজিৰ পৰা টেনশ্যন নাই। ভৰিতে য'ত চাওকচোন গাইছ। বাইকখন বাতি লৈ এতিয়া আমি ধুনীয়াকৈ দুটাই গৈ আছোঁ। আৰু মই ভৰি জবৰ এইখিনি কৰাৰ কাৰণ হ'ল যে মানে বতাহত মাতটো একেবাৰে শুনা নোপোৱা হৈছিল। আৰু ইয়াত মই এইখিনি কথাকে কৈ আছিলোঁ যে পাছফালে ট্ৰাক এখনত ছাইডত ৰখাই লৈ পুলিচ আৰ্মি পূৰা ভৰ্তি হৈ আছে, থাকি কিবা চেকিং কৰি আছে, কিবা হয়তো মানে ট্ৰাকত আনিছিল নেকি বেলেগ বস্তু, তো চেকিং কৰি আছিল। তো এতিয়া ধুনীয়াকৈ দুটাই মন্দিৰ অভিমুখে যাই আছোঁ। আৰু এনেদৰে কেতিয়াবা ওলাই আহি বহুত বেছি মনটো ভাল লাগে। তো আপোনালোকে ব্লগটো শেষলৈ চাই থাকিব গাইজ। ৱাও, কি ধুনীয়া মন্দিৰটো গাইজ, চাওকচোন। নাৰিকলি মন্দিৰত প্ৰৱেশ কৰিলোঁ। তো প্ৰথমে জোতা চেণ্ডেলখিনি ইয়াতে ধুনীয়াকৈ থ'ব পৰা ব্যৱস্থা আছে, ইয়াতে থৈ দিলে হ'ল। আমি ইয়াতে থওঁ। তাৰপিছত এই পিছফালে দোকানবোৰ আছে, আপোনালোকে কিনিব পাৰে। আৰু আমিও যেদেকো লৈ অহা নাই, ইয়াৰ পৰাই কিনিব লাগিব। দোকানবিলাক এনেকৈ আছে গাইজ। তুমি এটা দিলে হ'ব আৰু নালাগে নেকি আকৌ? তাতে আছে এইখন থাল গাইজ 40 টকা। তো আমি এতিয়া লৈ যাওঁ মন্দিৰত ন। তো ইয়াতেহে চাকি জ্বলাব দিয়ে গাইজ। আপোনালোকেও আহিলে ইয়াতে প্ৰথম চাকি জ্বলাব লাগিব, তাৰে পিছত মূল মন্দিৰত আপোনালোকে সেৱা চেৱা কৰিব পাৰিব, দৰ্শন। তো আমি তাত গ'লোঁ, গৈ তাতে চাকি জ্বলাব নিদিয়ে। তো ইয়াতে আহিছোঁ চাকি জ্বলাব। চাকি জ্বলাই দিওঁ ৰ'ব গাইজ, বহুত ধুনীয়া ব্যৱস্থা কৰি থৈ দিছে, চাওকচোন। এনেকৈ চিৰি ইয়াতে চাকি জ্বলাব পাৰে। তো ইয়াৰ পৰাই তেনেকৈ বহুতখিনি আছে। তো আমি ইয়াতে জ্বলাই দিছোঁ। তো এয়া ভিতৰৰ মূল মন্দিৰৰ পৰিৱেশ। তো আমি সেৱা কৰি ল'লোঁ ধুনীয়াকৈ, এতিয়া ওলাই দিওঁ। তো আমি ধুনীয়াকৈ তাত চাকি দি আহি ইয়াতে ধুনীয়াকৈ দৰ্শন কৰিলোঁ। আৰু এতিয়া ইয়াত মানে সকলোকে যিমান মানুহ আহে প্ৰসাদ দি থাকে। তো এতিয়া প্ৰসাদ খাই ধুনীয়াকৈ থাকোঁ, সকলোখিনি দেখুৱাওঁ। মন্দিৰটোৰ পাছফালৰ দৃশ্য। সিফালেও এটা সৰু মন্দিৰ আছে, শিৱৰ মূৰ্তি। চাই আহোঁ কি আছে বৌ। তো ইয়াতো আছে এটা সৰুকৈ মন্দিৰ গাইজ। ইয়াতে শিৱলিংগ আছে, মাতা পাৰ্বতী আৰু শিৱৰ মূৰ্তি আছে। ধুনীয়াকৈ চাকি বন্তি ইয়াতো দিব পাৰি। এয়া ইফালে কামো চলি আছে, আৰু ইফালে মন্দিৰ হ'ব নেকি গাইজ। ইফালে চাওকচোন কাম চলি আছে। আৰু এয়া মন্দিৰৰ পাছফালৰ দৃশ্য। পাছফালৰ পৰা দুটা আহিলোঁ, ইয়াতে বহিব ধুনীয়াকৈ এতিয়া প্ৰসাদ খাওঁ। আৰু ইয়াত চাওকচোন বহাৰ কাৰণে ইমান ধুনীয়া ব্যৱস্থা কৰি থৈ দিছে, চকী টকী পাৰি থৈ দিছে, সকলোৱে বহি আছে। এই পিছফালেও বহি আছে। প্ৰসাদ খাই লওঁ ৰ'ব গাইজ।
আমি যিহেতু মন্দিৰ চন্দিৰে আহিলে লগুনে আহোঁ লাগে আহিব ভাল দেখিব আকৌ নকওঁ আৰু গাইছ এটা কথা কওঁ নাৰিকলি মন্দিৰটো যে শিৱ বাবাৰ মন্দিৰ শিৱ বাবাক যে আৰাধনা কৰা হয় এইটো মই নাজানো তাতে আজি সোমবাৰ পৰিছে ভাবকচোন আমাক দুয়োটা তাৰমানে বাবায়ে মাতি লৈ আহিছে তেনেকুৱা লাগিছে মোৰ মনটো বহুত বেছি ভাল লাগিছে আজি মানে এনেই কলেজ চলেজ মানে সেই ঘৰ বছৰৰ পৰা বাৰৰ আৰু হিচাপ নাথাকে আৰু আজি যে সোমবাৰ মই নাজানো সোমবাৰ শিৱ বাবাৰ জন্মবাৰ তাতে আকৌ শিৱ বাবাৰ মন্দিৰে হয় তো বহুত বেছি ভাল লাগিল প্ৰসাদ খাই আহিলোঁ ধুনীয়াকৈ চেণ্ডেল বেয়া হৈছে ৰ'ব গাইছ খাই আহিলোঁ বাবু জোতা পিন্ধিলে তো ময়ো ধুনীয়াকৈ চেণ্ডেল পিন্ধি ফটো উঠাই নাই ৰ'ব গাইছ ফটো উঠোঁ যদি মাৰা সেইফালে এটা মন্দিৰ আছে তাকো যাম তাকো চাম বাৰু ইয়াত নাগাৰাৰ নাম ধৰি আছে গাইছ নাগাৰাৰ নাম তো আমি নাগাৰাৰ নাম নাচাওঁ বাৰু যাওঁ ইফালে ওলাই যাওঁ চাওঁ বাৰু ইফালে ক'ৰবাত নহ'ব আমি বাৰু চাব নেকি নাগাৰাৰ নাম ব'লা সেইদিনা চালোৱে তাৰ গেটটো কি ধুনীয়া চাওকচোন তো এতিয়া আহিলোঁ চাহ খাব তো নাৰিকলি মন্দিৰৰ সন্মুখতে এইখন হোটেল চাহ খাইছোঁ বুন্দিয়া লাৰু চাহ তেনেকৈ খাওঁ ৰ'ব গাড়ী একো যিহেতু ঘৰৰ পৰা খাই অহা নাই চাহ তো নাৰিকলি মন্দিৰৰ গাতে লাগি আছে এইটো নামঘৰ নামঘৰটো বহুত ধুনীয়া ন দুটাতে বগা ৰং কৰা আছে বহুত ধুনীয়া দেখা হৈছে এইটো তো আপোনালোকে দেখা পাইছে তো এইটো হ'ল নাৰিকলি মন্দিৰ তাৰে পাছত এইফালে যে মই কেমেৰা কৰিছোঁ তো এইটো হ'ল নামঘৰ তো এইটো নামঘৰো বহুত বেছি ধুনীয়া এবাৰ আহিলোঁ ইয়াতো এতিয়া শিৱ বাবাক সেৱা কৰি ইয়াৰ পৰা ওলাই দিওঁ গাইছ মন্দিৰতনো কি কৰি থাকিম আপোনালোককো দেখুৱালোঁ আৰু বহুত বেছি ভাল লাগিল এতিয়া যাব ৰেডি হৈছোঁ এতিয়া খাৰখোৱা ধাবাক যাম বুলি ভাবিছোঁ খাৰখোৱা ধাবা মঙলদৈত যে আছে বহুত ফেমাছ হয় আইনখিনিলৈ যিহেতু আহিছোঁ খাৰখোৱা ধাবাখনলৈও যাওঁ বুলি ভাবিছোঁ যাওঁ কি হয় এতিয়া দৰং বৰদৈগুৰি দৰঙে পাইছোঁ আমি মঙলদৈত ধাবাখন কথাটো বুজি পোৱা নাই কি পোৱা নাই এই গাইজ কনফিউজ দিয়ে এতিয়া দৰং আমি কি পাইছোঁ দৰংখন জিলে আমাৰ যেনেকৈ কামৰূপ জিলা বা এই বৰপেটা নাপাক লাগি যেনেকৈ জিলে অঁ এতিয়া মঙলদৈ নাপাক লাগি দৰঙে যাব লাগিব ঠিকে আছে আৰু ক'ত ধাবাখন আকৌ মঙলদৈতে সেইটো এইখিনি যাব লাগিব তো আমি সাৰখোৱা ধাবা বিচাৰি গাইজ পোৱা নাই মন্দিৰৰ পৰাতো আহিলোৱে আহি বহুতখিনি আহিলোঁ আৰু 4 কিলোমিটাৰ দেখুৱাইছে তো গুগল মেপত চাইছোঁ চাই এতিয়া যাওঁ বাৰু ভিতৰত বহুত ধুনীয়াকৈ আহিছোঁ যিহেতু ন এক্সপিৰিয়েঞ্চ কৰি যাওঁ বহুত ফেমাছ যিহেতু খাৰখোৱা ধাবাখন বহুত এতিয়া যাওঁ দিয়ক গাইজ ৰখিছিলোঁ বৰদলগুৰি এইখিনি জেগাক কয় আৰু মানে নাজানো বাৰু আহি পোৱা নাই প্ৰথম আহিছোঁ ভাল লাগিছে দিয়কচোন গাইজ গাইজ খাৰখোৱা ধাবা আহি পালোঁ কি ধুনীয়া চাওকচোন তো খাৰখোৱাৰ এটা ধুনীয়াকৈ ভিডিঅ' বনাইছোঁ তো সেইটো আপোনালোকে এইটো ভিডিঅ'ৰ পাছত চাব পাৰিব তো তাৰ কাৰণে ইয়াতে একো বেছি দেখুওৱা হোৱা নাই গেট এইফালৰ পৰা এনেকৈ আমি আহিছোঁ আহি ইফালেদি সোমালোঁ আৰু এইফালে লাইনকৈ ফুল আছে ফুলৰ পিছত এইবোৰ তাল গছ নহ'ব তাল গছ নে কি কৈছে কিবা গছ আৰু গাইছ নাজানো নাম আপোনালোকে কমেণ্ট কৰি ক'ব আৰু এইবিলাক চাওকচোন লাইনকৈ জবা ফুল কি ধুনীয়া কি ডাঙৰ চাওকচোন চাৰিওফালে ফুল আৰু বাবু দেখি মানে একদম সি মন একদম ভাল ফূৰ্তি লাগি গৈছে গাইছ সি ভাবা নাছিল কিজানি ইমান ভাল বুলি কিন্তু মই মোবাইলত চাই থাকোঁ যিহেতু মই জানো যে বহুত বেছি ধুনীয়া হয় আৰু এইফালে চব পাৰ্কিং এৰিয়া আমি অৰ্ডাৰ দিছোঁ ভাত নহ'ব ভেজ থালি অৰ্ডাৰ দিছোঁ মাছ মাংস নাখাওঁ মন্দিৰৰ পৰা যিহেতু আহিছোঁ আৰু আমি যিহেতু ভাতেই খাওঁ মেইন আমাৰ কাৰণে ভাতেই মেইন আৰু ৰাতিপুৱা একো খোৱাই নাই ভাতে খাওঁ তাৰ কাৰণে আহি গ'ল আমাৰ থালি